মই দ্ৰৌপদী। কথা জিতুমণি ঠাকুৰীয়া। আবৃত্তি মনীষা দাস। সম্পাদনা বিতুৰাজ কলিতা। মই দ্ৰৌপদী নহয়, মই মহাভাৰতৰ। আৰু তই ধৈৰ্যৰ প্ৰতীক আছিলি তই। কেতিয়াবা ৰাজপথত, কেতিয়াবা সমাজৰ মাজত, আজিও লাঞ্ছিত মই। দ্ৰৌপদীৰ ভাও আৰু কিমান দিনলৈ? বস্ত্ৰহৰণৰ ভাও দি ভাগৰুৱা মই। মোৰ অশ্ৰুজলে গলাব নোৱাৰে তোৰ শিলাময় হিয়া। দুঃশাসন, তই সাৱধান হবৰ হ'ল। মহাভাৰতৰ পাঞ্চালী বুলি নাভাবিবি মোক। গোলাপৰ পাহিত নিদিবি হাত। কাঁইটৰ বিষাক্ত আচুৰলৈ তোৰ নাই কিয় ভয়? আইবোপাইৰ চিতাৰ জুইকুৰাই বাৰুকৈ দহে মোক। তথাপিও মোৰ চকুত নাপাবি বিচাৰি হিমালয় ভেদি ওলাই অহা মহাবাহুৰ গতি। ধৰিম মই ৰুদ্ৰমূৰ্তি। মই দ্ৰৌপদী নহয়, মই মহাভাৰতৰ। বেলিৰ উত্তাপত দগ্ধ হব তোৰ ঘামে ধোৱা দেহা। শাওণমহীয়া বানে উটুৱাই নিব তোৰ অলিক কল্পনা। আভিজাত্যত মেলিব ফাট আঘোণৰ পথাৰখনৰ লেখীয়া। হেৰ দুঃশাসন, শুনা নাই চাগে তই মেঘৰ গৰ্জন। বৰদৈচিলা হৈ নাহিবি তই। হিমালয়ৰ নিচিনা স্থিৰে আছো মই। নকৰিম এইবাৰ মই বিকুদৰ স্মৰণ। কাৰণ দ্ৰৌপদী নহয়, মই মহাভাৰত।